আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি লৈ আহিলোঁ নতুন এটা ৰেচিপি। আজি সৰু কণমানিহঁতৰ টিফিনত 1 মিনিটত কেনেকৈ টিফিন বনাব পাৰোঁ তাৰে এটা হেল্ডি ফুড বনাম। তাৰ বাবে লৈ লৈছোঁ, এয়া দেখিবলৈ পাইছে চাউলৰ গুড়ি আৰু 2টামান কল লৈ লৈছোঁ। প্ৰথমতে মই এবাটি চাউলৰ গুড়িটো এয়া ঢালি লৈছোঁ এখন থালত। তাৰপিছত মই 2টা বাকলি এৰাই পকা কল লৈ লৈছোঁ। এইটো আপুনি মালভোগ বা চেনি চম্পা যি পাৰে। আৰু তাৰপিছত সোৱাদ অনুসাৰে মই চেনি দি দিছোঁ, আপোনালোকে কম বেছি কৰিব পাৰে। মই 3 চামুচমান চেনি দি দিছোঁ এবাটি চাউলত। তাৰপিছত হাফ চামুচ নিমখ দি দিছোঁ। তাৰপিছত এইখিনি ভালকৈ মিক্স কৰি ল'ম। কণমানিহঁতে কেতিয়াবা ফল মূল খাব নোখোজে, সিহঁতৰ হেল্থৰ ফালে চাই মই এই ৰেচিপিটো বনাবলৈ ওলাইছোঁ। এয়া কলখিনি আৰু চাউলৰ গুড়িখিনি সানি ল'ম। ইয়াতে আজি অলপো পানী নিদিওঁ, পানী নিদিয়াকৈ এয়া মিক্স কৰি লৈছোঁ। আপোনালোকে চাউলৰ গুড়িখিনি কম বেছি কৰিব পাৰে। ইয়াতে আৰু হাফ বাটি চাউলৰ গুড়ি দিব পাৰে, কিন্তু মই 1 বাটি চাউলত 2টা কল লৈ লৈছোঁ। 1 বাটি চাউলৰ গুড়িত 2টা কল আৰু 3 চামুচমান চেনি দি দিছোঁ সৰু চাহ চামুচেৰে, আৰু হাফ চামুচ নিমখ দি এয়া ভালকৈ মিক্স কৰি আছোঁ। এয়া যিমানে ভালকৈ মিক্স কৰিব, এয়া ৰেচিপিটো আপোনাৰ সিমানে ভাল হ'ব। বাচ্চা কণমানিহঁতে এয়া খাবলৈ বহুত ভাল পায়। আপোনাৰ সময়ো বেছি নালাগে, 1 মিনিটত এয়া কণমানিহঁতৰ টিফিনটো ৰেডি হৈ যায়। যিহেতু টিফিন বনোৱাটো বহুত ঝামেলা। টিফিন কেতিয়াবা বনালে কণমানিহঁতে খাব নোখোজে, সেইবাবে আপোনালোকে সদায় চেষ্টা কৰিব বেলেগ বেলেগ টিফিন দিয়াৰ বাবে। সিহঁতেও বেলেগ বেলেগ টেষ্ট পাব আৰু এইটো বহুত টেষ্টি হয়। এয়া মোৰ মিশ্ৰণখিনি বনাই আৰু 5 মিনিট ৰেষ্টত থৈ দি তাৰপিছত মই গেছ চুলাটো অন কৰিলোঁ। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এয়া চুলাত দেখিবলৈ পাইছে। এতিয়া মই চাহ চামুচেৰে এচামুচ কৰি গোটেইখিনি দি দিম। এয়া প্ৰথমত মই ৰিফাইন দি দিছোঁ আৰু কেৰাহীটো লৰাই দিছোঁ, যাতে কেৰাহীৰ গোটেই গাতে তেলটো বিয়পি পৰে। এইটো দেখিবলৈ পাইছে। আপোনালোকে কণমানিৰ টিফিনটো যাতে সিহঁতৰ স্বাস্থ্যৰ বাবে ভাল হয়, সেইটো লক্ষ্য ৰাখি টিফিন দিবলৈ চেষ্টা কৰিব। এইটো হেল্ডি ফুড হয়। এয়া চাইছে, একেবাৰে কম সময়ত আপোনাৰ এইটো ৰেচিপিটো কমপ্লিট হ'ব। একেবাৰে 1 মিনিট বুলিয়ে ক'ব লাগিব, ইমান সোনকালে হৈ যায়। আৰু আপোনাৰ কিটচেনত থকা বস্তুৰেই আপোনাৰ কণমানিক হেল্ডি ফুড বনাই দিব পাৰে। এয়া মোৰ এতিয়া পিঠাগুড়িখিনি ওলটাই দিম। এয়া দেখিবলৈ পাইছে। আপোনালোকে এনেকৈ বনাই আপোনাৰ কণমানিহঁতক দিব। ডেইলি বেলেগ বেলেগ টিফিন দিলে সিহঁতৰ টেষ্টটো বাঢ়ি যাব, আৰু আপুনি ঘৰত থকা কণমানি 6 মাহৰ পিছৰ পৰা সিহঁতৰ যাতে হেল্ডি ফুড পায়, সিহঁতকো খুৱাব পাৰিব। আৰু এইটো আপুনি চাহৰ লগতো খাব পাৰে। বহুত চফ্ট হয় পিঠাগুড়িটো। এইটো বুঢ়া মানুহেও খাব পাৰে, সকলো বয়সৰ মানুহৰ বাবে হেল্ডি হ'ব। এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে। আপোনালোকক আৰু নেক্সট ভিডিঅ'ত নতুন এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই কণমানিহঁতৰ আজি বনালোঁ। অতি কম সময়ত কেনেকৈ আপোনাৰ কণমানিহঁতক টিফিন দিব পাৰে, যাতে পুৱাতে উঠি কিমান দৌৰি থাকিব লগা হয়, সেয়া মাকবিলাকে জানে। অলপ সময়ৰ মাজত কণমানিক ৰেডি কৰোৱা, পঢ়া শুনা কৰোৱা, তাৰপিছত টিফিন বনোৱা, এইটো ইমান সহজ নহয়। আপোনালোকে এইটো কৰি চাব কম সময়ত, আৰু কণমানিও ভাল পাব। এইটো হেল্ডি ফুডো হয়। আপোনাৰ 6 মাহীয়া
কেঁচুৱাৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে সকলোৱে এইটো ভাল পাব। বহুত টেষ্টি হয়। মই আপোনালোকক এটা ভাঙি দেখুৱাইছোঁ। বহুত ক্ৰিস্পি হয় পিঠাটো। আপোনালোকে বনাই খাব আৰু কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে